মোৰ পশ্চিমীয়াৰ সন্মানীয় শিক্ষাগুৰুসকল লগতে সতীৰ্থ বন্ধু, আজি হঠাতে আমাৰ মৰমৰ প্ৰদক্ষিণা শৰ্মা বাইদেউ আমাৰ মাজৰ পৰা গুচি গ'ল। তেওঁ আত্মাৰ সদ্গতিৰ কাৰণে আজি আমি পশ্চিমীয়া এই পবিত্ৰ ক্ষণত জুবিলি স্থানত তেখেতৰ হৈ আজি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰিব লৈছোঁ। আৰু আজি এই অনুষ্ঠানটো আৰম্ভ কৰিবৰ কাৰণে যিটো ৰাতুল বৰা ডাঙৰীয়াক আমি আঠ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সন্মানীয় শ্ৰদ্ধাশীল মোৰ শিক্ষাগুৰুসকল, অগ্ৰজসকল, ভাতৃ প্ৰতীক বন্ধুসকল আৰু ইয়াত উপস্থিত মোৰ শ্ৰদ্ধাৰ ৰাইজ, আমি ইতিমধ্যে গম পাইছোঁ আমাৰ অসমৰ সামাজিক সাংস্কৃতিক জগতৰ এগৰাকী সুকণ্ঠী গায়িকা ডক্টৰ ভূপেন হাজৰিকাৰ ভগ্নী সুদক্ষিণা শৰ্মা বাইদেউ আজি আমাৰ মাজৰ পৰা পুৱা 8:25 হেৰাই গৈছে। বহুদিনৰ পৰা তেখেত জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ GMCH গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিল। আজি পুৱা 8:25 তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ শেষ নিশ্বাস ত্যাগে অসমৰ জাতীয় জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি কৰি থৈ গ'ল। এই ক্ষতি আমি আমাৰ সমাজে কেতিয়াও আমি পূৰাব নোৱাৰিম। তেখেত ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ লগত থাকি তেখেতৰ সান্নিধ্যত ভূপেন হাজৰিকা ডাঙৰীয়াৰ লগে লগে তেখেতো এগৰাকী সুকণ্ঠী গায়িকা হিচাপে সমগ্ৰ অসমত পৰিচিত হৈছিল। সেইগৰাকী মহান শিল্পীক আজি আমি হেৰুৱাই সঁচাই মৰ্মাহত। তেখেত যেতিয়া শেষ নিশ্বাস ত্যাগ হ'ল, ত্যাগ হোৱাৰ পাছতো তেখেতে আগতে কৈ থৈ গৈছিল যে তেখেতৰ যিটো নশ্বৰ দেহ, সেই নশ্বৰ দেহটো গুৱাহাটী মেডিকেল কলেজত তেখেতে অৰ্পণ কৰিছিল। তেখেতৰ চকুজুৰিও অন্য কাৰোবালৈ প্ৰদান কৰি থৈ গৈছে। এনেকুৱা এগৰাকী শিল্পীক হেৰুৱাই আজি সঁচাই আমি মৰ্মাহত। আৰু সেই শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই আজি আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি পশ্চিম শদিয়াৰ ভূমিটিবিল অঞ্চলত আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ শিক্ষাগুৰুসকল, কুন্দিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হামাংসিং লিম্বু ছাৰ, আমাৰ কুন্দিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক শ্ৰদ্ধাৰ ভূপেন বুঢ়াগোহাঁই ডাঙৰীয়া, আদৰ্শ শিক্ষয়িত্ৰী দীপালী বাইদেউ, শিক্ষাগুৰু নেকি বালি ডাঙৰীয়া, আমাৰ গোটেই সমাজখনৰ লগত জড়িত মহন্ত বুঢ়াগোহাঁই আমাৰ মাজত আছে। প্ৰত্যেকেই আজি মৰ্মাহত হৈছোঁ। গতিকে পোনপ্ৰথমতে এই যে আমি এগৰাকী সুকণ্ঠী গায়িকাক হেৰুৱালোঁ, এই সুকণ্ঠী গায়িকাগৰাকীক হেৰুৱাৰ এই আমাৰ দুখৰ ক্ষণত প্ৰথমতে আমি বন্তি প্ৰজ্বলন কৰিম, তাৰপিছত মৌন প্ৰাৰ্থনা কৰিম আৰু তাৰ পাছতে আমাৰ যিসকল শ্ৰদ্ধাশীল ব্যক্তি আছে সেই ব্যক্তিসকলৰ দুআষাৰ বক্তব্যৰে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যাব বিচাৰিছোঁ। বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ।